আজি আপোনালোকক মই বগৰী মিঠা আচাৰ এটা সহজতে বনাব পৰা মিঠা আচাৰ এটা আপোনালোকক দেখাবলৈ ওলাইছোঁ। তাৰ কাৰণে লাগিব বগৰী, গুড়, অকণমান চফ, অকণমান নিমখ আৰু অলপমান জ্বলাৰ কাৰণে অকণমান জলকীয়া। এই বগৰীখিনি আগতে মই ৰ'দত শুকুৱাই মেলি ৰাখি একেবাৰে শুকোৱাৰ পাছত অলপ পানীৰে ধুই চেপি মই এনেকৈ ৰাখিছোঁ। আৰু গুড়খিনি পাকটো যেতিয়া উঠিব, পাক উঠিলে এইখিনি মানে বগৰীখিনি ঢালি দি তাতে এই মছলাখিনি সামগ্ৰীখিনি দি খুব বেছি 10 মিনিটত এইটো মানে মিঠা আচাৰটো